ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সম্প্ৰসাৰণৰ বাবে চলি আছে বৃহৎ উচ্ছেদ অভিযান 21,000 বিঘা মাটি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ দৰঙত উচ্ছেদ অভিযান চলি থকা আজি দ্বিতীয়টো দিন দৰঙত চলি আছে বৃহৎ উচ্ছেদ অভিযান তিনিদিনীয়া কাৰ্যসূচীৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰসাৰণ আৰু বেদখল মুক্ত কৰাৰ উদ্দেশ্যে চলি আছে উচ্ছেদ অভিযান আজি দৰং জিলাত উচ্ছেদৰ দ্বিতীয় দিন 30 মেৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান আজিৰ দ্বিতীয় দিনত আৰম্ভ হোৱা উচ্ছেদ অভিযানত সামৰি লোৱা হ'ব 7টাকৈ চৰাঞ্চল আজি উচ্ছেদ চলিব লাহৰি চাপৰি হামুৰচৰ আৰিমাৰী আৰু কাউৰীহাকী চাপৰিত উচ্ছেদিত দৰং জিলাৰ 9টাকৈ চৰত প্ৰায় 10,000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ 7টাকৈ চৰত উচ্ছেদ কৰিবলৈ মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ লোক আৰু বন বিভাগৰ লোক সম্পূৰ্ণ শান্তিপূৰ্ণ তথা কোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ সন্মুখীন নোহোৱাকৈ দৰং জিলা প্ৰশাসন আৰু বন বিভাগে চলাইছে উচ্ছেদ এই উচ্ছেদ অভিযান 1 জুনত অন্ত পৰিব ব্যুৰো ৰিপৰ্ট প্ৰাইম নিউজ ঠিকে আছে খুব ভাল ধৰণে হৈ আছে কালি যথেষ্টখিনি আগবাঢ়িলে বাকী আশা কৰিছোঁ আজি প্ৰায় সম্পূৰ্ণ হৈ যাব বুলি আশা কৰিছোঁ আজিও 7টা চৰত হ'ব আমাৰ কালি 8টা চৰত হৈছিলে সম্পূৰ্ণ নহ'লে 3টা চৰ সম্পূৰ্ণ হৈ গৈছে বাকী গোটেইখিনি ভাবিছোঁ আজি কমপ্লিট হৈ যাব লাগে হামুচৰ নবুচৰ খৈৰাপাখি কাছেমচৰ লাহৰীয়া চৰ তেনেকৈ গৰৈমাৰী 8টা চৰ নাই এতিয়ালৈকে কোনো ধৰণৰ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে হৈ আছে বহুতখিনি মানুহ নিজে গুচি গৈছে বাকী যি 2-4জন আছে আমি ফেচিলিটেট কৰি আছোঁ আমাৰ নাও আমি দি দিছোঁ যাতে মানুহখিনি সুকলমে নিজৰ জেগা গৈ পাব পাৰে আমাৰ নাও একজেক্টলি ক'বলৈ দিগদাৰ হ'ব 40খনমান নাও এতিয়া ব্যস্ত হৈ গৈছে আমি মেন পাৱাৰ আমাৰ 4টা টিম কৰিছোঁ 4টা টিমত আমি প্ৰায় 150মানকৈ এটা টিমত দিছোঁ 800-900 এনেকুৱা ভিতৰত হ'ব হয় সেইটো এটা আনফৰ্চুনেট ঘটনা হৈ গৈছে সেইটো শোণিতপুৰত হৈছে আমাৰ ইয়াত হোৱা নাই ইয়াত হোৱা নাই এতিয়ালৈকে একো তেনেকুৱা ধৰণৰ হৈছে আমাৰ মেডিকেল টিমো আমাৰ ৰেডি আছে কালিও আছিলে কিবা হয় তেখেতসকলে নিজৰ ব্যৱস্থা কৰি আছে আমাৰ সকলোখিনি সুবিধা আছে